এই তো হইছে আজির আমার মাছটো চুঙা পিঠাৰ হেজা ওলাইছি। তো গাইজ অকমান আমি বজাৰ কৰিবলৈ আহিছো আৰু আপোনালোকক বজাৰৰ পৰিৱেশটো দেখাই আছো। চিকেন গাইজ আজি আমাৰ খানাত আছে পোলাও, পাঠাৰ মাংস, হাঁহৰ মাংস, মাছ। এভৰিৱান, মোৰ চেনেল প্ৰতিষ্ঠালৈ আপোনালোক সকলোকে আদৰেৰে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ দিনাখননো সকলোৱে কি কৰে কি নকৰে মোক জনাব আৰু আমিওনো কি কৰোঁ কি নকৰোঁ মানে এতিয়াৰ পৰা ৰাতিলৈকে আপোনালোকক দেখাই যাম। আৰু সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। সকলোৱে যাতে এই ভোগালীৰ ভোগত যেন ধুনীয়াকৈ ভোগ কৰিব পাৰে আৰু সকলোৱে হেপী থাকিব পাৰে। এইটো হৈছে আজিৰ আমাৰ মাছটো, ডাঙৰ ডাঙৰ মাছ। কি মাছ বা তো পিছে গম নাপাওঁ, আমি চিনি নাপাওঁ মাছ, বিগেট নেকি। তো আজি এইটো আমাৰ ৰাতিৰ খানা আৰু আছে বহুত, তো আপোনালোকক দেখাই থাকিম, চাই থাকিব। তো গাইজ এতিয়া আমাৰ চুঙা পিঠা পুৰি আছে, তো আপোনালোকক দেখাওঁ চুঙা পিঠা। আমি এই চুঙা পিঠা বনাই আছো বিহুত গোটেইবিধ পিঠাই বনোৱা হ'ল। এই চুঙা পিঠাটো বাকী আছিল, গতিকে এইটো আমি আজি কৰিলোঁ। আৰু নাই আজিকালি চুঙা পিঠা দেখাই গুচিছি, তথাপিও এই চলি পলিক দেখাৰ কাৰণে বানাইছোঁ আমি। নাই নহয় খাই ভাল লাগে কিন্তু যত্ন বহুত, সেইকাৰণে কৰাই নাযায়। বহুত কষ্ট কৰিব লাগে, কবাৰ কিবা এই বাঁহ কাটাৰ পে, খেৰৰ পে, নাৰৰ পে গোটাই লাগে। বেছি গনে কৰাই নি এবাৰ 8-10টামান কৰিছোঁ। ঘূৰে ঘূৰে দিব লাগিব, ঘূৰে ঘূৰে কাপোৰ খান দি ঘূৰাই দেচোন। চুঙা পিঠাৰ হেজা ওলাইছি। তো গাইজ এতিয়া আমি পথাৰত আহিছোঁ, কাৰণ আমাৰ তাত ৰ'দ নপৰে, সেইকাৰণে ইয়াত অলপ ৰ'দ পাব আহিছোঁ। আৰু আমাৰ মুংকুক ইয়াত গা ধুৱাই আছে। মুংকু কেনে লাগছি? চাই দিয়া গুদু, হাই দিয়া, হাই গুদু, হাই দিয়া, হাই হাই দিয়া, হাই দিয়া। 2000 years later. যিহেতু আজি উৰুকা, তো বজাৰটো কৰিব লাগিব দিয়কচোন, সেইকাৰণে আমি দুয়োটাই বজাৰলৈ গ'লোঁ আৰু কেইটামান বস্তু কিনিবলগীয়াও আছিল। তো বজাৰলৈ গৈ আছোঁ আৰু বজাৰত আপোনালোকক লগ পাই আছোঁ। তো গাইজ অকমান আমি বজাৰ কৰিবলৈ আহিছোঁ আৰু আপোনালোকক বজাৰৰ পৰিৱেশটো দেখাই আছিলোঁ। তো গাইজ এতিয়া মই অলপ মুংকুৰ লগত আছোঁ, মানে তাইকে ৰখি আছোঁ। পৰি গ'লেতেন এতিয়া, চাই দিয়ক। মুংকু কিবা কৈ দিয়া, কিবা কৈ দিয়া মুংকু, হাই কে কৈ দিয়া, হাই। টাটা ক, টাটা টাটা টাটা। আজিৰ আমাৰ মাষ্টাৰ চেফ হৈছে আমাৰ দেউতাই পোলাও বনালে, পাঠাৰ মাংস বনালে আৰু সঁচাকৈ ভালো লাগিছিল খাই। তো দেউতাকে বনাব দিলোঁ, যিহেতু দেউতাই আঞ্জা ৰান্ধিব জানে। চিকেন। তো গাইজ এতিয়া আমাৰ মুংকুক লৈ আছোঁ, মানে বাহিৰত মাকে কিবা কৰি আছে, মানে ৰান্ধি আছে। মই ৰান্ধিলোঁ চুঙাত দিয়া, মানে সেই মুৰ্গীৰ মাংস, চুঙাত মুৰ্গীৰ মাংস দিছিলোঁ, সেই বনালোঁ আৰু খালোঁ। বহুত ভাল লাগিল খাই। কিয়া তাই কিবা কৈ আছে, ৱাই মোৰ হালত দুখনি আন দেখাইছি।
তো বাহিৰত কি কৰি আছে সিহঁতে দেখাই আছো ৰ'ব তো এয়া আমাৰ বাৰীত ৰান্ধন কাৰ্য চলি আছে এইকেইটা হ'ল ৰান্ধনী চবকেইটা ৰান্ধনী আমাৰ চকু দেখা নি ৰ হাই দি দিয়া এই আঞ্জা বনিছে ভোগালী বিহুৰ কিবা এটা শুভেচ্ছা দি চবকে দে ভগাই দাদা চখন বাগি ৰমণী আৰু তই কিবা কবি না আমাৰ মম নাচিছো আহিল মইনা আজি আমাৰ খানাত আছে পোলাও পাঠাৰ মাংস হাঁহৰ মাংস মাছ ফ্ৰাই আৰু ধুনীয়াকৈ আমি ইয়াত জুই পুৱাই ভাত খাইছোঁ আৰু এইকেইটাক চাওক এইকেইটা আগত পালি পহৰি আৰু এইও ইয়াত ভাত খাইছে আমি ইয়াতে ভাত খাইছোঁ দে খা দেখে দি দে পোলাও গাইছ কত পোলাও গাইছ টেষ্টি তো গাইজ আজি হৈছে নেক্সট ডে মৰ্ণিং আৰু আজি হৈছে দমাহী আজি দিনটোত সকলোৱে ৰাতিপুৱা ভেলাপুজি পুৱায় আৰু আমাৰ ভেলাপুজি বনোৱা হোৱা নাই কাৰণ চবেই চবৰে কামত বিজি আৰু টাইমো নাপালে তেনেকৈ ভেলাপুজি বনাব সেইকাৰণে আমি দেউতাক ক'লোঁ যে কিবা প্ৰকাৰে হ'লেও আমাক এটা ভেলাপুজি কৰি দিয়ক তো দেউতাই মানে বাঁহৰ আগলি যে থাকে আমি আগলি বুলি কওঁ তো তাৰে জুই ধৰি দিছে আৰু আমি ভেলাপুজি বুলি সেইটোৱে পুৱাইছোঁ আৰু আপোনালোককো দেখাওঁ তো ব'লক এইটোৱে আছিল আজি আমাৰ ভেলাপুজি শেষ তো মানে পৰিৱেশটো দেখাওঁ মানে আজি ইমান কুঁৱলী এতিয়া মই পথাৰত আহিছোঁ অলপ বহুত কুঁৱলী দি আছে আপোনালোকক দেখাওঁ ৰ'ব আৰু কুঁৱলীও আৰু সকলোৱে মানে ভেলাপুজি জ্বলায় তো সেইকাৰণে কুঁৱলীয়ে ধোৱাই মিক্স হৈ যায় সেইকাৰণে দেখাই নাপায় আজিৰ দিনটোত বহুত কুঁৱলী হয় দেখাওঁ ৰ'ব আপোনালোকক চাওক না একো দেখা নাপায় এইটো মা কাপোৰ মেলি দিব গৈছে দেখাই নাপায় একো এইখন হৈছে আমাৰ বাৰী আৰু ইয়াতে দেউতাই মানে ভেলাপুজি নহয় আমাৰ কাৰণে এইটো বনাই দিছিল বনাই মানে জুই ধৰি দিছিল তো আমি পোৱালোঁ সেইকেইটা ভেলাপুজি আমাৰ আৰু এইখন হৈছে আমাৰ বাৰী আৰু এনেকৈ আমি পথাৰলৈ যাওঁ তাত কাপোৰ মেলি দিওঁ আৰু কেতিয়াবা বহিও থাকোঁ এতিয়া যিহেতু ঠাণ্ডাৰ দিন বহুত ভাল লাগে আৰু বহি তো চাওক তো গাইজ এতিয়া চাহ বনাই আছোঁ মা আৰু দেউতাক চাহ দিওঁ পিঠা লাড়ু তেল পিঠা চুঙা পিঠা শুকান পিঠা এনেকৈ চাহ দিওঁ মা আৰু দেউতাক তো গাইজ এতিয়া আমি পথাৰত আছোঁ আৰু পথাৰত অকণমান ৰ'দ পাবলৈ আহিছোঁ কালিও পাইছিলোঁ আৰু সদায় মানে পথাৰত ধান কটাৰ পিছত এনেকৈ অহা যায় আৰু পথাৰত ভাল লাগে আৰু পথাৰত টেঙা চেঙা খাইতো বহুত ভাল লাগে ভাবিছোঁ আমি টেঙা চেঙা খাওঁ আৰু কিবা কিবি ৰ'দত থাকিম মানে চকু মেলিবই নোৱাৰোঁ মোৰ লগত আছে মুংকু আছে আৰু আমাৰ গুডু আছে আৰু আমি পথাৰত বহি আছোঁ এনেকৈ আমগো চাই দিয়া আগতো হাই কৈ দিয়া হাই দিয়া হাই এতিয়া আমি কমলা কাটিছোঁ মানে পথাৰত আমি বহি বহি কমলা খাম গোটেইকেইটাই আৰু ৰ'দত বহি বহি টেঙা খোৱাটো মজা বেলেগ আপোনালোকেও জানেই কি মজা লাগে ৰ'দত বহি বহি টেঙা খাই তো আমিও এতিয়া খাম বাকী আকৌ হাই কৈ দিয়া গুডু চাই দিয়া Teman aku গোটেইকেইটাই পথাৰত ধনিয়া লতা জ্বালা তোক জ্বালা নহকে দিব লাগিব দিম মচমচকে ৱাও
কেনে লাগছে গাইজ দেখি সিও দিছি লোভ লাগছে না আপোনালোকৰ সিও দিছি আপোনালোকক দিদং আৰু মজা আছে এক পিচ খাইছোঁ কেনে আহিছে খাইছোঁ ৰ'ব তো গাইজ এতিয়া আমি খাওঁ ৰ'ব কমলা আস্তে আস্তে গেছি কুতুকক ধরবা কুতুকক বাগরাব কি যে সদ হৈছি দেখ পিছিচোন মকুমে ভাত খোৱা দিছোঁ দে আকৌ নহয় মজা মা কওক এটার কমি এতো গেছি গেছি র ও নিমা তো খাই লম ৰ'ব আগে